অসম টেটলৈ আপোনালোক সকলোকে স্বাগতম। আমাৰ সিলেবাছত আছে পদ্মনাথ গোহাঁই বৰুৱা। এখেতৰ কৰ্মজীৱনৰ ৰচনাৱলী সম্পৰ্কে আমি ইয়াত বিস্তাৰিতভাৱে আলোচনা কৰিম। আপোনালোকে তথ্যখিনি নোট ডাউন কৰিব পাৰে, নতুবা তথ্যখিনি স্ক্ৰীনশ্বট মাৰি ৰাখি থ'ব পাৰে, কিয়নো এইখিনি তথ্য অসম টেটৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। পদ্মনাথ গোহাঁই বৰুৱা, তেখেতৰ জন্ম হয় 1871 চন 24 অক্টোবৰ উত্তৰ লখিমপুৰত। তেখেতৰ মৃত্যু হয় 1946 চনত 7 এপ্ৰিল তেজপুৰত। তেখেতৰ পিতৃৰ নাম আছিল ঘীণাৰাম বৰুৱা, মাতৃ আছিল লম্বী দেৱী। তেখেতৰ প্ৰথমা পত্নী আছিল লীলাৱতী, দ্বিতীয় পত্নী আছিল হীৰাৱতী। মনত ৰাখিব, জন্ম 1871 24 অক্টোবৰ, মৃত্যু 1946 7 এপ্ৰিল। পিতৃ ঘীণাৰাম বৰুৱা, মাতৃ লম্বী দেৱী। প্ৰথমা পত্নী লীলাৱতী আৰু দ্বিতীয় পত্নী হীৰাৱতী আছিলে। তেখেত তেজপুৰ পৌৰ নিগমৰ সভাপতি আছিলে। 2017 চনত প্ৰথম অসম সাহিত্য সভাৰ আৰম্ভ হয়। গতিকে তেখেত 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল। শিৱসাগৰ অধিৱেশন। প্ৰথম অসমীয়া ঔপন্যাসিক তেখেতক কোৱা হয়। বিজলী আলোচনীৰ প্ৰধান বাটকপিকে আছিল তেখেতে। বিজলী আলোচনীৰ সম্পাদক আছিল 1890 চনত। সাহিত্য সাধনাৰ কীৰ্তিস্তম্ভ হ'ল তেখেতৰ শ্ৰীকৃষ্ণ। মনত ৰাখিব। তেখেতৰ আলোচনী আছিল উষা। উষা আলোচনী 1907 পৰা 12 চনলৈ আছিলে। তেখেতে সম্পাদনা কৰা কাকত হৈছে আসাম বন্তি। তেখেতেই হৈছে ইংৰাজৰ পৰা প্ৰথম সাহিত্য পেঞ্চন পোৱা এজন ব্যক্তি। তেখেতৰ প্ৰথম অসমীয়া উপন্যাস হৈছে বানুমতী, 1891 চনত প্ৰকাশিত। আৰু এই বানুমতী উপন্যাসটো বিজলী আলোচনীত প্ৰকাশ পাইছিলে। মনত ৰাখিব, আলোচনী উষা। তেখেতৰ দ্বিতীয় অসমীয়া উপন্যাস হৈছে লাহৰী, 1892 চনত প্ৰকাশিত। বুৰঞ্জীমূলক নাটকসমূহ আছিল তেখেতৰ বানৰজা, আৰু এই বানৰজাটো আছিল অন্তিম নাটক। একমাত্ৰ পৌৰাণিক নাটকটি আছিল বানৰজা, আৰু এই বানৰজা নাটকটো অমিত্ৰাক্ষৰ ছন্দৰ নহয়। আন এখন সাধনী 1911 চনত প্ৰকাশিত। সাধনীখন আছিল বিয়োগাত্মক নাটক, আৰু ই অমিত্ৰাক্ষৰ ছন্দৰ দ্বাৰা ৰচিত। আন এখন নাটক জয়মতী 1900 চনত প্ৰকাশিত। গদাধৰ 1907 চনত আৰু অমৃতাক্ষৰ ছন্দত ৰচনা কৰিছিলে। লাচিত বৰফুকন 1915 চন, আৰু এই লাচিত বৰফুকন নাটকটো তেখেতে অমৃতাক্ষৰ ছন্দত ৰচনা কৰিছিলে। মনত ৰাখিব, দ্বিতীয় উপন্যাস লাহৰী, আৰু কেইবাখনো বুৰঞ্জীমূলক নাটক আছে। কেৱল বানৰজাটো অমৃতাক্ষৰ ছন্দত নহয়, বাকীবোৰ অমৃতাক্ষৰ ছন্দত তেখেতে ৰচনা কৰিছিলে। চনকেইটা আপোনালোকে মনত ৰাখিব। তেখেতৰ ধেমালীয়া নাটক হৈছে, নাটক বা প্ৰহসন বুলিও কয়। ধেমালীয়া নাটক হৈছে গাঁওবুঢ়া, 1897 চনত প্ৰকাশিত। গতিকে তেখেতৰ গাঁওবুঢ়া নাটকটো ৰচনা কৰিছিলে 1897 চনত, আৰু এইটোৱে আছিল উল্লেখযোগ্য নাটক। তেতুন তামুলী 1909 চনত ৰচিত। ভূত নে ব্ৰহ্ম 1915 চনত ৰচিত। সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ হৈছিল কৃষ্ণ গ্ৰন্থ, 1930 চনত ৰচিত। কবিতা পুথি 3খন। লীলাকাব্যৰ কাহিনী প্ৰথম পত্নীৰ মৃত্যুৰ বেদনা। ফুলৰ চানেকি 1941 চনত প্ৰকাশিত। জোৰণী, আৰু এই জোৰণী হৈছে খণ্ড কবিতা পুথি, 1901 চনত প্ৰকাশিত। মনত ৰাখিব, তেখেতৰ খণ্ড কবিতা পুথি হৈছে জোৰণী।
আৰু এই জোৰণি কবিতা পুথিটো 1901 চনত প্ৰকাশ পায়। আৰু তেখেতৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ হৈছে কৃষ্ণ গ্ৰন্থ। তেখেতৰ আন কবিতা হৈছে শৃংখল। সাহিত্য একাডেমি বঁটাপ্ৰাপ্ত কবিতা হৈছে শৃংখল। আন এখন কবিতা হৈছে উৰ্মিলা। বিহুগীতৰ গ্ৰন্থ তেখেতৰ ডেকা গাভৰু। আৰু এই ডেকা গাভৰু বিহুগীতৰ গ্ৰন্থটো সমালোচিত হোৱাৰ বাবে কিছুমানে অশ্লীল বুলি মন্তব্য কৰাত তেখেতে জোনাকী কাকত ত্যাগ কৰিছিলে। অসম্পূৰ্ণ আত্মজীৱনী আছিল তেখেতৰ মোৰ জীৱন সোঁৱৰণী 1972 চনত। তেখেতৰ গদ্য সাহিত্য আছিলে গীতাহাৰ 1935 চনত প্ৰকাশিত। বুৰঞ্জীবোধ, নীতি শিক্ষা পৰিদৰ্শন, জীৱন সংগ্ৰহ ইত্যাদি মনত ৰাখিব। গীতাহাৰ গদ্য সাহিত্য 1935 চনত প্ৰকাশিত আৰু অসম্পূৰ্ণ আত্মজীৱনী 1972 চনকেইটা মনত ৰাখিব।